সো এতিয়ালৈকে আমি কি গম পাই আছিলো যে সবে মিলি পেলাই মানে বেলিন্দা আৰু ইংক ব্লিংক মাষ্টাৰ্ড সবে মিলি পেলাই কাষ্টাৰ্ড দ্য ড্ৰেগনক অলপ জুকাই আছিলে মানে তাক ঠাট্টা নিচিনা কৰি আছিলে বিকজ কিয় আমি জানো যে কাষ্টাৰ্ড কি আছিলে মানে কাৱাৰ্ড আছিলে ঠিক আছে এটা সাহস নাছিলে সেইকাৰণে তাক সবে জুকাই আছিলে আৰু বিকজ তাক এটা সৰু সজা লাগিছিলে তাত থাকি সি ভাল পাইছিলে সেফ ফিল কৰিছিলে প্ৰটেক্টেড ফিল কৰিছিলে সো সেইকাৰণে সবে তাক জুকাই থাকে এণ্ড নেক্সট চিনটোত কি হৈছে চাওঁ Suddenly, they heard a nasty sound, and Mustard growled, and they all looked around. Meowth cried Ink, and Oak cried Belinda, for there was a pirate climbing in the window. So, itia so suddenly, eto eta rhyming nisna. Suddenly, they heard a nasty sound. Nasty mane ki hoy? Bad or unpleasant. মানে যেটো এনেকুৱা এটা সাউন্ড যেটো মানে ভাল নহয় ঠিক আছে কিবা এটা যেন বেয়া হবলগীয়া হৈছে বা বেয়া কিবা এটা সিচুৱেচনৰ মানে বস্তুটো আমাক গম পাইছো হে তেনেকুৱা এটা সাউন্ড হয় নেক্সটি সাউন্ড এণ্ড মাষ্টাৰ্ড গ্ৰোলড যেতিয়া হে আৱাজটো শুনিলে সবে শুনিছে বেলিন্দাই শুনিছে ইংক ব্লিংক মাষ্টাৰ্ড সবে শুনিছে কাষ্টাৰ্ডেও শুনিছে বাট শুনাৰ লগে লগে ফাৰ্ষ্ট কি কৰিছে মাষ্টাৰ্ড গ্ৰাউল মানে বাৰ্ক কৰিলে এটা ডগছে কি কৰে মাষ্টাৰ্ডটো এটা ডগ আছিলে য়েল্লো ডগ আছিলে সো ডগছে কি কৰে বাৰ্ক কৰে সো মাষ্টাৰ্ডে যেতিয়া হে নেক্সটি সাউন্ডটো শুনিলে তেতিয়া হি বাৰ্ক কৰিলে বাৰ্ক কৰি পেলাই কি কৰিছে ফাৰ্ষ্ট মাষ্টাৰ্ডে বাৰ্ক কৰিছে আৰু তাৰপিছত সবে হে বাহিৰত যে ৰেড ৱেগনখনত বহি আছিল সবে কাষ্টাৰ্ডৰ ওচৰত সবে কি কৰিছে ঘুৰি পেলাই চাইছে যে হে আৱাজটো কৰ পৰা ওলাইছে বা মাষ্টাৰ্ডে কিয় বাৰ্ক কৰিছে কিয় গ্ৰাউল কৰিছে হে বস্তুটো চাইছে সবে ঘুৰি পেলাই চাইছে তাৰ পাছত মেয়থ ক্ৰাইড ইংক কোন আছিল এতিয়া মেকুৰীটো এণ্ড অ' ক্ৰাইড বেলিন্দা সো মেকুৰীটোৱে কি কৰিছে মিয়চ বুলি কৈছে মানে এইটো এটা আৱাজ হয় যেটো মেকুৰীয়ে ওলায় যেনেকৈ গ্ৰাউল বুলি ক'লে বাৰ্ক কৰে কুকুৰে সেই তেনেকৈ সেম মিয়চ ৱৰ্ডটো কৈছে মিয়চ ক্ৰাইড ইংক এণ্ড অহ ক্ৰাইড বেলিন্দা অহ বুলি কৈছে বেলিন্দাই মানে চাইছে যে কি হৈছে ক'ত কি হৈছে আৱাজটো ক'ৰ পৰা আহিছে সেই বস্তুটো সিহঁতি ঘূৰি পেলাই চাই পেলাই শ্বক হৈছে ফৰ দেয়াৰ ৱাজ এ পাইৰেট ক্লাইম্বিং ইন দ্য উইণ্ডো সো যেতিয়া সিহঁতি সবে ঘূৰি চালে গোটেইখিনি যিমানখিনি তাত আছিলে মানুহ সবে যেতিয়া ঘূৰি চাইতে সিহঁতি দেখিলে যে এটা পাইৰেট আহিছে এটা পাইৰেটটো কি তোমাকে জানা দেখিছা তোমাকে মোষ্ট প্ৰবেবলি ফিল্মছ মুভি এইবোৰত এনিমেটেড কাৰ্টুনছবোৰতো দেখিছাই পাইৰেট এ পাৰ্চন হু ৰবছ শিপ ইন দ্য সি এনেকুৱা এটা পাৰ্চন হয় ঠিক আছে এনেকুৱা এটা কেৰেক্টাৰ হয় এনিমেটেড কেৰেক্টাৰ বুলিয়ে কোৱা বা মুভিটো এনেকুৱা এটা কেৰেক্টাৰ তোমাকে দেখা হয়নে ডাকু বুলি যে কয় যিবোৰে শিপবোৰ হেঁতি তাত ৰব কৰে সেই তেনেকুৱা এটা পাৰ্চন হয় সো পাইৰেট এটা আহিছে ক্লাইম্বিং ইন দ্য উইণ্ডো এতিয়া মই পয়েমটো ষ্টাৰ্ট কৰাৰ আগত তোমাকক কি কৈছিলো যে এন্থনীয়ে কি কৈছিলে এবাউট অগজেন নেশ যোনটো পোয়েট হয় তাৰ কথা কৈছিলে যে হি যেতিয়া পয়েম এটা লিখে পয়েমৰ ৰুলৰ মতে নিলিখে হি নিজে নিজৰ কিছুমান ৱৰ্ডছ ইউজ কৰিব ট্ৰাই কৰে যেনেকৈ উইণ্ডো মানে হৈছে উইণ্ডো বাট হি উইণ্ডো নিলিখি পেলাই লিখিছে উইণ্ডো এইটো এনেকুৱা এটা একো বেলেগ ৱৰ্ড নহয় কনফিউজ নহবা উইণ্ডো মানে হৈছে উইণ্ডো সো হি সেই যোনটো উইণ্ডো ৱৰ্ড হয় সেইটো ইউজ নকৰি পেলাই উইণ্ডো লিখিছে চ' ডেট সেইটো এটা গান টাইপৰ হয় বিকজ এই পয়েমটো এটা বেলেড এটা ফৰ্মত আছে মই কৈছিলো তোমাকক এইটো এটা বেলেডৰ ফৰ্মত আছে চ' গানৰ এটা ফৰ্ম দিবৰ কাৰণে কি কৰিছে উইণ্ডো বুলি লিখিছে উইণ্ডো জেগাত চ' এইটো তোমাকে কনফিউজ নহবা এতিয়া কি গম পালো চিনটো এনেকুৱা হৈ গ'ল ঘপকে এনেকুৱা হ'ল ছাডেনলি মানে ঘপকে কি হ'ল সিহঁতি এটা আৱাজ শুনিলে মাষ্টাৰ্ডে গ্ৰ'ল কৰিলে ইংকে মিয়চ কৰিছে মানে আৱাজ এটা দিছে বেলিন্দাই ওহ বুলি কৈছে আৰু তাৰপিছত চবেই দেখিছে ঘূৰি চাওঁতে দেখিছে যে এটা পাইৰেট আহিছে উইণ্ডো ফালৰ পৰা ক্লাইম্ব কৰি পেলাই মানে বগাই পেলাই আহিছে এটা দেন নেক্সট ষ্টেঞ্জাটো চোৱা pistol in his left hand, pistol in his right, and he held in his teeth a cutlass bright. His beard was black, one leg was wood. It was clear that the pirate meant no good. So, itia amak is no pirate. Junto eta pirate description dislo. He pirate tour eta ako amak poet description dise. So, pirate eta kenoko hoy tumaloke jitu dekhi sai. Pirate eta basically hatot sword ekhon thakibo, eta soku dhakkai thake, black color eta blind thake, hoine tupi eta pin thake ba eta bhori udenor thake. He tenoko eta description ইয়াত পোয়েটেও দিছে আমাক যে পাইৰেটটো কেনেকুৱা আছিলে বা কেনেকুৱা এটা ৰূপত আহিছিলে বেলিন্দা হেতৰ ওচৰলে হেতক ৰব কৰিবৰ কাৰণে ঠিক আছে হেতু কৈছে ইয়াত সো ফাৰ্ষ্ট কৈছে পিস্তল ইন হিজ লেফট হেণ্ড পিস্তল ইন হিজ ৰাইট পিস্তল মানে গম পাইছা হ্যান্ডগান ঠিক আছে সো হ্যান্ডগান মানে পিস্তল লৈছে দুটা হাতত লেফট হেণ্ডটো পিস্তলটা আছে ৰাইট হেণ্ডটো পিস্তলটা আছে মানে দুখন হাতত পিস্তল লৈ পেলাই আহিছে
and he held in his teeth a cutlass bright. Cutlass মানে হৈছে a short sword with a curved blade. মানে এনেকে ঘূৰণীয়া চাকু টাইপৰ এখন মুখত লৈ আহিছে, মানে দাঁতেদি কামুৰি পেলাই আহিছে, ঠিক আছে, হাতত লৈ নহয়, মুখত এনেকে দাঁতেদি কামুৰি লৈ আহিছে। সো এইটো এটা ডেছক্ৰিপশ্যন হয় সি কেনেকে আহিছিলে সোমাই। His beard was black, one leg was wood. So তাৰ যোনটো beard আছিলে মানে দাড়ি আছিলে, দাড়িখিনি তাৰ ব্লেক কালাৰ আছিলে আৰু এটা ভৰি তাৰ উদৰ আছিলে, ঠিক আছে, এটা ভৰি তাৰ ঠিকে আছিলে আৰু এটা উদৰ আছিলে। It was clear that the pirate meant no good. So এটা পাইৰেট এটা যেতিয়া ক'বলৈ যায়, যেনেকে মই তোমাক কৈছো পাইৰেটে কি কৰে, পাইৰেটে শিপছবোৰ ৰ'ব কৰে, ঠিক আছে, ডাকু হয় সি এটা। চ' সি যেতিয়া বেলিণ্ডাহঁতৰ ঘৰলৈ আহি পালেহি, উইণ্ড' ক্লাইম্ব কৰি আহি পালেহি, এনেকুৱাতো নহয় যে পাইৰেটটোৱে কিবা এটা ভাল কৰিব আহিছে, এনেকুৱাতো নহয় যে বেলিণ্ডাহঁতক হেল্প কৰিবলৈ আহিছে পাইৰেটটোৱে, ৰাইট। চ' পাইৰেটটোৱে কি ইণ্টেনশ্যন লৈ আহিছে, অবভিয়াছলি বেয়া ইণ্টেনশ্যন লৈ আহিছে, সিহঁতক কিবা এটা হাৰ্ম কৰিবলৈ আহিছে, সিহঁতক কষ্ট দিবলৈ আহিছে, কিবা এটা বেয়া কাৰণে আহিছে, হয় নাই? চ' ইট মেন্স ন' গুড, একো ভাল কাৰণ এটা লৈ পেলাই অহা নাই বা একো কোনো মানে ভাল ইণ্টেনশ্যন এটা লৈ অহা নাই। সেই বস্তুটো পাইৰেটেও জানে আৰু বেলিণ্ডাহঁতেও আৰু বাকী যিখিনি ক্ৰিয়েচাৰ আছিলে চবেই জানে যে পাইৰেটটোৱে এনেই অহা নাই তাত ভাল কিবা কৰিবৰ কাৰণে, বেয়া কিবা এটা ভাবি আহিছে, ঠিক আছে। Belinda paled and she cried, help, help. So যেতিয়া পাইৰেটটো সোমাই আহিলে, চবেই যেতিয়া সেই নেষ্টি চাউণ্ডটো শুনি পেলাই ঘূৰি চালে যে পাইৰেট এটা আহিছে আৰু পাইৰেটটো কেনেকুৱা এটা ফৰ্ম লৈ আহিছে, মানে কেনেকুৱা এটা ৰূপত আহিছে, হাতত দুখন হাতত পিষ্টল আছে, মুখত চাকু আছে, ঠিক আছে, এটা ভৰি উদৰ হয়, বিয়েৰটো ব্লেক হয়, চ' বহুত বেয়া এটা ৰূপত আহিছে। চ' সেই পাইৰেটটো যেতিয়া চবেই দেখিলে, এতিয়া ইয়াত চবৰে এক্সপ্ৰেশ্যনটো দেখাইছে যে পাইৰেটটো দেখি পেলাই সিহঁতি কেনেকে ৰিয়েক্ট কৰিলে, চবৰে ৰিয়েকশ্যনটো দেখাইছে, ঠিক আছে, চবে কি কৰিলে। বিকজ এতিয়ালৈকে আমি যিমানটো পয়েমটো পঢ়িলো আমি গম পাওঁ যে যিমানবোৰ মানুহ আছিলে, মানুহ মানে বেলিণ্ডা হিউমেন বিং আছিলে, বাকীখিনি ক্ৰিয়েচাৰ আছিলে, এনিমেলছ আছিলে। চ' বেলিণ্ডা এণ্ড দ্য 4 ক্ৰিয়েচাৰ্ছ, কাষ্টাৰ্ডক এৰি পেলাই বাকী তিনিটাই গোটেইকেইটাই বহুত বেছি ব্ৰেভ আছিলে, হয়নে? অকল কাষ্টাৰ্ডক সিহঁতি কাৱাৰ্ড বুলি কৈছিলে, অকল কাষ্টাৰ্ডৰ সাহস নাই, বাকী কাষ্টাৰ্ডক এৰি চবৰে সাহস আছে। চ' এতিয়া সেই সাহস থকা মানুহখিনিয়ে বা এনিমেলছখিনিয়ে কি কৰিছিলে সেই ৰিয়েকশ্যনটো চাওঁ। বেলিণ্ডা পেল্ড এণ্ড শ্বি ক্ৰাইড হেল্প, হেল্প। ফাৰ্ষ্ট বেলিণ্ডাই যেতিয়া এই পাইৰেটটো দেখিলে, দেখি পেলাই তাই কি হ'ল, পেল হ'ল, টাৰ্ণ য়েল্ল' ডিউ টু ফিয়াৰ। যেতিয়া বহুত বেছি ভয় লাগে, ভয় লাগিলে কি হয়, যেতিয়া শ্বক হয়, ভয় লাগে, বহুত বেছি ভয় লাগে, তেতিয়া কি হয়, হেতা পৰি যায়, মানে য়েল্ল' কালাৰ নিচিনা হৈ যায়, পেল হৈ যায়, মানে তেজ নাথাকা মানুহ কেনেকুৱা থাকে তেনেকুৱা নিচিনা হৈ যায়। চ' বেলিণ্ডাৰ ইমানেই ভয় লাগিলে, ইমানেই নাৰ্ভাছ হ'ল, ইমান এনজাইটি হ'ল যে পাইৰেটটো দেখি পেলাই তাই পেল হৈ গ'ল, য়েল্ল' কালাৰ হৈ গ'ল, শ্বি টাৰ্ণ য়েল্ল' এণ্ড শ্বি ক্ৰাইড হেল্প, হেল্প। চ' দেখাৰ লগে লগে তাই পেল হৈ পেলাই তাই হেল্প, হেল্প বুলি চিঞৰিলে। বাট মাষ্টাৰ্ড ফ্লেড উইথ এ টেৰিফাইড য়েল্প। এতিয়া মাষ্টাৰ্ড কোন আছিলে, দ্য ডগ, হয়নে? ডগ মানে দ্য য়েল্ল' ডগ। তো আমি মাষ্টাৰ্ডৰ কথা কি পঢ়িছিলোঁ যে মাষ্টাৰ্ড ইমানেই সাহস আছিলে, মাষ্টাৰ্ডৰ ইমান বেছি সাহস আছিলে যে সি এটা লায়ন চেজ কৰিব পাৰে বা সি এটা টাইগাৰৰ সমান সাহসী আছিলে, হয়নে? চ' টাইগাৰৰ সমান সাহসী যিটো এটা ক্ৰিয়েচাৰ আছিলে, এনিমেল আছিলে, সি কি কৰিলে, সি ফ্লেড উইথ এ টেৰিফাইড য়েল্প। ইয়াত ফ্লেড মানে হৈছে ৰান আৱে ফ্ৰম এ প্লেচ অৰ চিটুৱেশ্যন অফ ডেঞ্জাৰ, মানে সি পলাইছে, পাইৰেটটো দেখি সি অলমষ্ট পলাইছে। টেৰিফাইড য়েল্প মানে হৈছে এ শ্বৰ্ট শ্বাৰ্প ক্ৰাই। চ' সি কান্দি কান্দি সি দৌৰি পলাইছে, যে পাইৰেট এটা আহিছে, সি ভয় খাইছে আৰু ভয় খাই পেলাই সি দৌৰিছে, মানে ঘৰৰ ভিতৰলৈ বা যোনফালেনো সি পলাইছে, ঠিক আছে। সি তাৰ ৰখি থকা নাই বা পাইৰেটটোৰ লগত সি ফাইট কৰিবৰ কাৰণে তাৰ সিমানটো ব্ৰেভাৰী নহয়, ব্ৰেভ নহয় বা সিমান এটা সাহস নাই যে সেই তাত ৰখি পেলাই সি পাইৰেটটোৰ লগত ফাইট কৰিব। উল্টা কি কৰিছে, সি পলাই গুচি গৈছে। ইংক ট্ৰিকল ডাউন টু দি বটম অফ দ্য হাউচ হোল্ড। এতিয়া ইংক আছিলে মেকুৰীটো, ইংকে কি কৰিলে, ইংকে হিয়াৰ ৰান হাউচ হোল্ড মানে হৈছে হিয়াৰ ইট ইজ ইন দ্য হোল হুৱেৰ দ্য মাউচ লিভছ। চ' ইয়াত কি কৰিলে, ইংক ট্ৰিকল ডাউন টু দি বটম অফ দ্য হাউচ হোল্ড। হাউচ হোল্ড মানে হৈছে ঘৰৰ একেবাৰে মাজলৈ সি পলালে, ইংকো পলালে, যেনেকে মাষ্টাৰ্ডে চিঞৰি পেলাই কান্দি পেলাই পলালে, ছেইম তেনেকে ইংকেও পলালে, ঠিক আছে, মানে দৌৰি পলালে। ইয়াত ট্ৰিকল মানে হৈছে ৰান, ছেইম পলাইছে। এণ্ড লিটল মাউচ ব্লিংক ষ্ট্ৰেটেজিকেলি মাউচ হোল্ড। মাউচ হোল্ড মানে হৈছে য'ত নিগনিবোৰ থাকে। এতিয়া ঘৰৰ ভিতৰত কিছুমান সৰু সৰু ফুটা থাকে, তলত কিছুমান সৰু সৰু ফুটা থাকে ন ৱালত, য'ত নিগনিবোৰ সোমাই থাকে, কেতিয়াবা ওলাই আহে, চ' সেইটো মাউচ হোল্ড বুলি কৈছে। চ' মাউচটোৱে কি কৰিলে, যোনটো ব্লিংক আছিলে, সি ভয়তে যেনেকে চবেই পলাইছে, সেই তেনেকে সিও পলাই পেলাই সেই মাউচ হোল্ডটোৰ ভিতৰলৈ সোমাই গ'ল, সেইকাৰণে কৈছে মাউচ হোল্ড, ঠিক আছে। মানে ইয়াত চোৱা, এতিয়া গোটেইখিনি যিখিনি ব্ৰেভ
আছিলে যিমান ব্ৰেভ বেলিণ্ডা আছিলে যিমান ব্ৰেভ মাষ্টাৰ্ড আছিলে ইংক আছিলে ব্লিংক আছিলে কি হ'ল আল্টিমেটলি কি হ'ল হেঁতে চবে পলাইছে হেঁতৰ ব্ৰেভেৰীটো ক'ত গ'ল এতিয়া বিকজ পয়েমটো ষ্টাৰ্টিঙৰ পৰা আমিতো পঢ়ি আহিছোঁ যে হেঁতি চবতছে ব্ৰেভ আছিলে এক্সেপ্ট কাষ্টাৰ্ড হয়নে এতিয়া কাষ্টাৰ্ডে কি কৰিছে আমি সেইটো চাওঁ But up jumped Custard, snorting like an engine, clashed his tail like irons in a dungeon. So, এতিয়া আহিলো আমি কাষ্টাৰ্ডৰ ওচৰলে কাষ্টাৰ্ডে কি কৰিলে আমি যিমানটো জানো কাষ্টাৰ্ডে কি কৰিলে হয় আমি যিমানটো শুনি আহিছোঁ পয়েটে আমাক যিমানটো ষ্টাৰ্টিঙৰ পৰা কৈছিলে আমাৰ যিটো ইমেজিনেশ্যন হয় আমিতো এইটোৱে ভাবিম যে কাষ্টাৰ্ডে কি কৰিছে সি পলাব হয়নে চ' সি পলোৱা বাহিৰে আমিতো ভাবিয়ে থৈছোঁ যে কাষ্টাৰ্ডে অবভিয়াছলি ইমানখিনি ব্ৰেভ মানে আছিলে বেলিণ্ডা বিকজ বেৰেল ফুল অফ বিয়াৰ্ছৰ নিচিনা আছিলে বেলিণ্ডা ব্ৰেভ ঠিক আছে মাষ্টাৰ্ডেটো টাইগাৰ নিচিনা আছিলে ব্ৰেভ আৰু ইংক ব্লিংকেটোতো লায়ন চেজ কৰিব পাৰে কিমান ব্ৰেভ বাট কাষ্টাৰ্ডটো কাভাৰ্ড আছিলে চ' সি কি কৰিব বেছিতছে বেছি সিও কান্দি পেলাই পলাব বুলি ভাবিছিলোঁ বাট ইয়াত কি কৈছে বাট আপ জাম্পড কাষ্টাৰ্ড স্নৰ্টিং লাইক এন ইঞ্জিন যেতিয়া পাইৰেটটো দেখিলে কাষ্টাৰ্ডো আছিলে সেই গোটেই চিনটোত নেক্সটি চাউণ্ডটো হোৱা চিনটো যিটো আছিলে তাত কাষ্টাৰ্ডো আছিলে চ' কাষ্টাৰ্ডে যেতিয়া পাইৰেটটো দেখিলে লগালগ সি কি কৰিলে সি বহি আছিলে ধুনীয়াকৈ শুই মেলি বহি আছিলে সিহঁতৰ লগত সি জাম্প মাৰি উঠিলে ঠিক আছে সি জাম্পড মানে কাষ্টাৰ্ডে জাম্প কৰি পেলাই উঠিলে স্নৰ্টিং লাইক এন ইঞ্জিন এতিয়া স্নৰ্টিং মানে কি হয় মেক এ ছাডেন এক্সপ্ল'চিভ চাউণ্ড থ্ৰু নোজ চ' তাৰ নাকৰ পৰা এনেকুৱা এটা আৱাজ ওলাইছে যেনেকৈ ইঞ্জিন ষ্টাৰ্ট হ'লে কেনেকুৱা এটা আৱাজ আহে হয়নে সেই ছেইম তেনেকুৱা এটা আৱাজ উলিয়াইছে মানে সেইটো ইন এংগাৰ খঙত উলিয়াইছে যেতিয়া বহুত বেছি খং উঠে কিবা এটা ক্ৰিয়েচাৰ বা এনিমেলৰ সেই তেতিয়া সেই আৱাজটো উলিয়ায় স্নৰ্টিং লাইক এন ইঞ্জিন ঠিক আছে চ' সেই তেনেকুৱা এটা আৱাজ উলিয়াই মানে খঙত সি জাপ মাৰি উঠিলে কাষ্টাৰ্ডে ক্লেশ্ড হিজ টেইল লাইক আইৰনছ ইন এ ডানজিয়ন তাৰ যিটো টেইল আছিলে তাৰ টেইলটো সি কি কৰিলে তাৰ টেইলটো আমাক পয়েটে কৈছে যে তাৰ টেইলটো এটা আইৰণ বাৰ লগত কম্পেয়াৰ কৰিছে ডানজিয়ন মানে হৈছে কি আণ্ডাৰগ্ৰাউণ্ড প্ৰিজন ঠিক আছে জেল মানে চ' জেলত তোমাকে দেখা এনেকৈ বাৰবোৰ থাকে লোহাৰ যিবোৰ বাৰ থাকে সেইবোৰ থাকে চ' সেই বাৰবোৰৰ লগত কম্পেয়াৰ কৰিছে এই কাষ্টাৰ্ডৰ টেইলটো চ' ক্লেশ্ড হিজ টেইল লাইক আইৰনছ ইন এ ডানজিয়ন চ' আইৰণৰ নিচিনা হয় টেইলটো তাৰ সেইটো মানে মাটিত যেতিয়া মাৰে সেই আইৰণ বাৰত আৱাজ যেনেকৈ কৰে সেই ছেইম তেনেকুৱা এটা আৱাজ কৰে বুলি কৈছে চ' ইট মিনছ যিটো তাৰ টেইল হয় সেই টেইলটো দি তেনেকুৱা আৱাজ এটা কৰিছে ক্লেছ কৰিছে মানে সি ফাইট কৰিবৰ কাৰণে তেনেকুৱা এটা আৱাজ কৰিছে বা তেনেকুৱা এটা বিহেভিয়াৰ দেখাইছে পাইৰেটটো দেখি পেলাই The pirate gaped at Belinda's dragon and gulped some grog from his pocket flagon. So, এতিয়ালৈকে আমি গম পালো যে তাত যিমানখিনি আছিলে চবে কি ৰিয়েকশ্যন দিছিলে হয়নে এতিয়ালৈকে আমি পাইৰেটলৈ অহা নাছিলোঁ এতিয়া আমি চাম যে পাইৰেটটোৱে হেঁতক দেখি পেলাই কি এক্সপ্ৰেশ্যন দিছে বা হেঁতক দেখিতো একো এক্সপ্ৰেশ্যন দিয়া নাছিলে সি ভাল ফিল কৰিছিলে বিকজ চবে পলাই গ'ল হয়নে পাইৰেটটোৱে ভাল পাইছিলে যে চব পলাই গ'ল মই ইহঁতক ৰব কৰিব পাৰিম হয়নে ডকাইতি কৰিব পাৰিম যেতিয়া কাষ্টাৰ্ডক দেখিলে যে সি উঠি আহিছে জাপ মাৰি আহিছে স্নৰ্টিং লাইক এন ইঞ্জিন সেই তেনেকুৱা এটা বিহেভিয়াৰ যেতিয়া দেখিলে তেতিয়া দ্য পাইৰেট গিফ্ট এট বেলিণ্ডাছ ড্ৰেগন গিফ্ট মানে হৈছে ইয়াত ষ্টেয়াৰ্ড উইথ মাউথ ৱাইড অ'পেন মানে এনেকুৱা এটা চিটুৱেশ্যন তোমাকে ধৰি লোৱা তোমাকে আনএক্সপেক্টেড এটা চিটুৱেশ্যন হয়নে তোমাকে কিবা এটা ভাবি আছিলা তোমাকে কেতিয়াও ইমেজিন কৰিব পৰা নাছিলা যে ইমান বেয়া চিটুৱেশ্যন এটা আহি যাব ইমান ভয় লগা চিটুৱেশ্যন এটা আহি যাব বা ইমান ভয় লগা বস্তু এটা মুখৰ আগত আহি যাব তেতিয়া কি হয় মুখখন খুলি যায় হয় নাই চ' ইট মিনছ মাউথটো ৱাইড অ'পেন হৈ গ'ল পাইৰেটৰ ভয়তে মানে মুখখন খুলি গ'ল চ' সেই তেনেকৈ মুখখন খুলি পেলাই গেপ কৰি পেলাই বেলিণ্ডাৰ ড্ৰেগনটোলৈ চাইছে যে কি বস্তু হয় এইটো কি ক্ৰিয়েচাৰ হয় ক'ৰ পৰা আহিলে মানে চ' ভয়তে চাইছে এণ্ড গল্প চাম গ্ৰগ ফ্ৰম হিজ পকেট ফ্লেগন আৰু গল্প মানে হৈছে swallow গ্ৰগ মানে হৈছে ড্ৰিংক আৰু ফ্লেগন মানে হৈছে এ কণ্টেইনাৰ মেড অফ চিলভাৰ ইন হুইচ ড্ৰিংক ইজ ষ্ট'ৰ্ড ইয়াত চোৱা তোমালোকে এইটো হয় গ্ৰগ ইট ইজ এ কাইণ্ড অফ ড্ৰিংক ঠিক আছে এলকহল লিকাৰ হয় চ' ড্ৰিংক এটা হয় যিটো এনেকুৱা এটা ফ্লেগন এটাত ভৰাই আনিছিলে সেই পাইৰেটটোৱে এই ড্ৰিংকটো এনেকুৱা এটা চিলভাৰ কণ্টেইনাৰ নিচিনা এটা হয় সেই বস্তুটোত ভৰাই আনিছিলে সেইটো সি পকেটত থৈ আনিছিলে চ' যেতিয়া এজ চুন এজ পাইৰেটে যেতিয়া কাষ্টাৰ্ডক দেখিলে তাৰতো বহুত ভয় লাগিছে অবভিয়াছলি ভয় লাগিছে দেখি পেলাই তাৰ মুখখন খুলি গ'ল গেপ হৈ গ'ল দেখাৰ লগে লগে সি কি কৰিলে সি লগে লগে পকেটৰ পৰা ফ্লেগনটো ওলালে মানে এই যোনটো ষ্টিল কণ্টেইনাৰ হয় য'ত এলকহলটো আছিলে গ্ৰগ আছিলে সেইটো উলিয়াই পেলাই অকণমান খাই ল'লে
so that অকমান হি এনাৰ্জি পায় বা ভয়টো অলপ কমে বুজি পালা অকমান যাতে তাৰ সাহস আহে এই ড্ৰাগনটো লগত মানে কাষ্টাৰ্ডৰ লগত ফাইট কৰিবৰ কাৰণে বিকজ তাৰ তুলনাত পাইৰেটৰ তুলনাত কাষ্টাৰ্ডটো বহুত বেছি ডাঙৰ এটা ক্ৰিয়েচাৰ হয়নে তাৰ লগত নৰ্মেল মানুহে কেতিয়াও ফাইট কৰিব নোৱাৰে নৰ্মেল এনিমেলেও নোৱাৰে বা নৰ্মেল এটা মানুহেও নোৱাৰে ফাইট কৰিবৰ কাৰণে সো পাইৰেটটো যেতিয়া তাত আহি পালে তাৰ মুখৰ আগত যেতিয়া ইমান ভয় লগা এটা ৰূপত কাষ্টাৰ্ড ৰখি আছে তাক লগত ফাইট কৰিম বুলি তেতিয়া সি কি কৰিব তাৰ ওচৰত একো অপশ্যন নাই সো ভয়তে সি কি কৰিলে পকেটৰ পৰা ফ্লেগনটো ওলাই পেলাই অলপ গল্প কৰিলে মানে সোৱালো কৰিলে He fired 2 bullets but they didn't hit and Custard gobbled him every bit. So pirate to logalog ki korile grog to swallow korile mane drink to khale খাই পেলাই কি কৰিলে তাৰ হাতত দুটা পিস্তল আছিল মনত আছে না দুটা হ্যান্ডগান আছিল সো হে হ্যান্ডগান দুটা তো এনেই লৈ থকা নাছিল অবভিয়াসলি হেৰি পাইৰেটটোৱে ফায়াৰ কৰিব কাৰণে হেগিটা আনিছিল হয়নে সো তাত বুলেটস আছিল সো কি কৰিলে পাইৰেটটোৱে লগালগ তাক দেখা লগালগে হি কি কৰিলে কি কৰিম কি নকৰিম কি ৰিএকচন দিম বুলি হি ব্ৰকটো খোৱা পাছত সোৱালো কৰা পাছত হি ফায়াৰ কৰিলে দুটা বুলেট ফায়াৰ কৰিলে কাষ্টাৰ্ডৰ ফালে মানে ফাইট কৰিব কাৰণে যেতিয়া হি দুটা ফায়াৰ মানে বুলেট যেটা দুটা ফায়াৰ কৰিলে তেতিয়া কি কৰিলে কাষ্টাৰ্ডে এণ্ড কাষ্টাৰ্ড গবলড হিম এভৰি বিট এটা গবলড মানে হৈছে সোৱালোড হৰিডলি যেতিয়া তুমি কিবা এটা বস্তু বহুত জলাজলিকে গিলি দিয়া নুচুবোৱাকে যেটা গিলি দিয়া হেতু গবলড বুলি কয় আৰু কাষ্টাৰ্ডে কি কৰিলে যেতিয়া পাইৰেটটোৱে দুটা ফায়াৰ যেটা দুটা বুলেট ফায়াৰ কৰা দেখিলে লগালগ হি গৈ পেলাই পাইৰেটটোক গিলি দিলে এভৰি বিট মানে একেবাৰে নেৰিলে গুটে পাইৰেটটো হি গিলি দিলে বুজি পাইছা নাই আৰু ডাইৰেক্ট গৈ হি ৰখা নাই পাইৰেটটো গিলি থৈ দিলে তাৰ পাছত কি হল এটা পাইৰেটটোৱে যেটা গিলি দিলে এটা পাইৰেটটো নাই ইট মিন্স কি হল হেতৰ যেটো বেয়া এটা সিচুৱেচন হবলগীয়া আসলে যেটো হেতৰ প্ৰবলেম আসলে হে বেয়াটো গুছিয়ে গল খাই পেলালে গিলি দিলে কাষ্টাৰ্ডে হয়নে এতিয়া কৈছে ink and blink in glee did guided glee মানে হৈছে ডিলাইট guided মানে হৈছে ডান্সড সো এতিয়া ink আৰু blink ওলাই আহিছে বেলিন্ডা ink blink তাৰপিছত মাষ্টাৰ্ড সব ওলাই আহিছে বিকজ পাইৰেটটো গল হয়নে যোনটো প্ৰবলেম আসলে ট্ৰাবল আসলে হেতোটো নাইকিয়া হৈ গল গিলি দিলে কাষ্টাৰ্ডে সো এতিয়া কি হল সবে ঘৰৰ ভিতৰৰ পৰা বা মাউস হোল্ডৰ পৰা হাউস হোল্ডৰ পৰা সবে ওলাই আহিছে বাহিৰলে কাষ্টাৰ্ডৰ ওচৰলে ink আৰু ব্লিংকে তাক থ্যাংক ইউ কব কাৰণে মানে কাষ্টাৰ্ডক থ্যাংক ইউ কব কাৰণে বা ফুৰ্তি পাইছে হেতি যে পাইৰেটটো গল প্ৰবলেমটো গল সো হে থ্যাংক ইউ কবলে কাৰণে হে ফুৰ্তিতে কি কৰিছে কাষ্টাৰ্ডৰ ওচৰত হেতি নাচিছে ইন ডিলাইট মানে পুৰা ফুৰ্তিত হেতি ঘুৰি ঘুৰি নাচিছে মানে যে তাক থ্যাংক ইউ কৈছে বুজি পাইছা around the dragon that ate the pirate হে ড্ৰাগনটোৰ গুটে চাৰিওফালে মানে পুৰা ফুৰ্তিত নাচিছে যে ঠিক আছে এতিয়াটো হৈ গল হেল্প কৰিলে ইমান ডাঙৰ হেল্প এটা হৈ গল আমাৰ পাইৰেটটো গুছি গল খাই পেলালে এতিয়া আমাৰ একো প্ৰবলেম নাই কোনো টেনচন নাই হয়নে সো পাইৰেটটো ওচৰত ইংক আৰু ব্লিংকে পুৰা ফুৰ্তিত মানে ডিলাইটত ঘুৰি ঘুৰি নাচিছে but আকৌ কৈছে এতিয়া but presently up spoke little dog mustard I would have been twice as brave if I hadn't been flustered flustered মানে হৈছে upset or confused এতিয়া ফাৰ্স্ট টু সবে আহিলে হয়নে ইংক আৰু ব্লিংকে নিজৰ পুৰা থ্যাঙ্কফুলনেস দেখালে থ্যাংক ইউ কলে যে আমি বহুত তোমাক থ্যাংক ইউ কৰিছো যে তুমি আমাক বসালা মানে কাষ্টাৰ্ডক কৈছে যে তুমি আমাক বসালা এতিয়া আমাৰ প্ৰবলেম একো নাই হয়নে ফুৰ্তিত পুৰা নাচিছে থ্যাংক ইউ কৈ মেলি বাট তাৰ পাছত অকমান পাছতে সিনটো কেনেকৈ চেঞ্জ হ'ল সোৱা আপ স্পোক মাষ্টাৰ্ড মাষ্টাৰ্ডে আকৌ কথা কিবা এটা কব ষ্টাৰ্ট কৰিছে হি কৈছে যে I would have been twice as brave if I haven't been flustered যদি মই মাষ্টাৰ্ডে কৈছে দা লিটল ডগ yellow dog হি কৈছে যদি মই কনফিউজ নহলো হেতেন বা পটককে আপসেট নহলো হেতেন পটককে মই কি কৰিম কি নকৰিম বুলি লাগি পেলাই মই দৌৰি গুছি গলো আৰু যদি মই নগলো হেতেন যদি মই কনফিউজ নহলো হেতেন অকমান যদি সময় পালো হেতেন তেতিয়া মই কাষ্টাৰ্ডতছে আৰু বেছি ব্ৰেভাৰি দেখাব পাৰিলো হয় কাষ্টাৰ্ডে যিমান ব্ৰেভাৰি দেখালে তাক গিলি পেলাই তাতছে আৰু মই দুগুণ ব্ৰেভাৰি দেখাব পাৰিলো হেতেন যদিহে মই কনফিউজ নহলো হেতেন বা অলপমান টাইম পালো হেতেন আপসেট নহলো হেতেন বুজি পাইছা মাষ্টাৰ্ডে হে বুলি কৈছে তাৰ পাছত কৈছে ব্লিংকে এণ্ড আপ স্পোক ইংক এণ্ড আপ স্পোক ব্লিংক এটা ইংক আৰু ব্লিংকে কি কৈছে we would have been 3 times as brave we think এতিয়া আমি তো পয়েন্টত অলৰেডি পঢ়িলোই যে ইংক আৰু ব্লিংকৰ ৰিঅ্যাকশন কি আছিল
ইংক গুচি গ'ল দৌৰি পেলাই হাউচ হোল্ডৰ ভিতৰত আৰু ব্লিংক গুচি গ'ল দৌৰি মাউচ হোল্ডৰ ভিতৰত হয়নে যেতিয়া পাইৰেটটো আহিছিলে হেডৰ ৰিয়েকশ্যন সেইটো আছিলে এতিয়া যেতিয়া পাইৰেটটো গুচি গ'ল গবল কৰি দিলে মানে কাষ্টাৰ্ডে খাই পেলালে সোৱালো কৰি দিলে তাৰ পাছত এতিয়া হেঁতে কি কৈছে চোৱা কৈছে যে উই উড হেভ বিন 3 টাইমছ এজ ব্ৰেভ উই থিংক আমি যদি সেই চান্সটো পালোহেঁতেন সেই পাইৰেটৰ লগত চান্স যদি পালোহেঁতেন ফাইট কৰিবৰ কাৰণে তেতিয়াও আমি কাষ্টাৰ্ডতছে আৰু 3 টাইমছ আমি ব্ৰেভ হলোহেঁতেন আমি আমাৰ ব্ৰেভাৰীটো দেখাব পাৰিলোহেঁতেন আৰু সাহসী হৈ দেখালোহেঁতেন ঠিক আছে আৰু সাহসত তাৰ লগত কাজিয়া লাগিলোহেঁতেন ফাইট কৰিলো হয় ঠিক আছে আৰু সাহস দেখালোহেঁতেন 3 টাইমছ মোৰ 3 গুণা বেছি দেখালোহেঁতেন and Custard said I quite agree that everybody is braver than me এটা চোৱা কাষ্টাৰ্ডে যদি ইচ্ছা কৰিলে হয় হি এটা ইমান ভয় লগা ৰূপ এটা দেখালে পাইৰেটৰ আগত হয়নে এনেকুৱা এটা ৰূপ দেখালে য'ত কি পাইৰেটে কনফিউজ হৈ গ'ল হি ভয়তে ব্ৰক খাব লগা হ'ল সোৱালো কৰিব লগা হ'ল প্লাছ হি বুলেটটো ফায়াৰ কৰাৰ পাছতো তাক গিলি থৈ দিলে কাষ্টাৰ্ডে চ' ইমানখিনি ব্ৰেভাৰী দেখুওৱাৰ পাছত কাষ্টাৰ্ডেটো ধুনীয়াকৈ ক'ব পাৰে যে মই চব কৰিলোঁ মই চবতছে ব্ৰেভ হয় কিয়নো মই পাইৰেটটো গিলি দিলোঁ হয়নে চব যেতিয়া পলাই গৈছিলে মই ইয়াত থিয় হৈ আছিলোঁ ফাইট কৰিবৰ কাৰণে কিন্তু সি ইমানে এটা ভাল ক্ৰিয়েচাৰ হয় যে সি কি কৈছে আই কোৱাইট এগ্ৰী মানে কাষ্টাৰ্ডে চব কথা এগ্ৰী কৰিছে ইয়াত মাষ্টাৰ্ডে যি কৈছে ইংক ব্লিংকে যি কৈছে যোনে যি কৈছে যে সিহঁতে যে ইমান ব্ৰেভ সেই বস্তুটো সি এগ্ৰী কৰিছে that everybody is braver than me he কৈছে হয় ঠিকে মই সবৰ লগতে এগ্ৰী কৰিছো মুঠছে সব ব্ৰেভ হয় অকল মই ব্ৰেভ নহয় মই কভাৰ্ড হয় বাকি সব ব্ৰেভ হয় বাকি সবৰে সাহস আছে মোৰ বাহিৰে মানে সি হে বুলি কৈছে তো সি কিমানটা ভাল ক্ৰিয়েচাৰ হ'ব লাগিব আকৌ আমাক ৰিপিট কৰিছে এতিয়া পোয়েটে Belinda still lives in her little white house with her little black kitten and her little grey mouse and her little yellow dog and her little red wagon and her really truly little pet dragon. এই গুটে স্টেঞ্জাটো আমাক ৰিপিট কৰি দিছে সো ৰিপিট কৰাৰ ৰিজন আছে বিকজ ষ্টাৰ্টিঙত যেটা কৈছিলে আমাক জনাই আছিলে যে এনেকটা সিন হয় মানে বেলিন্দা বুলি এজনী ছোৱালী আছে যোনে হোৱাইট হাউচ এটাত থাকে তাইৰ লগত কোন কোন থাকে এটা কিটেন থাকে লিটল কিটেন থাকে ব্লেক কালাৰ যাৰ নাম হৈছে ইংক আৰু মাউস এটা থাকে লিটল গ্ৰে মাউস এটা থাকে যাৰ নাম হৈছে ব্লিংক এটা ডগ থাকে যাৰ নাম হৈছে মাষ্টাৰ্ড আৰু এখন লিটল ৰেড ওয়েগন আছে হয়নে আৰু লগতে আসলে এটা ৰিয়েলিও ট্ৰুলিও লিটল পেট ড্ৰাগন মানে ৰিয়েল এণ্ড ট্ৰু লিটল পেট ড্ৰাগন মানে কাষ্টাৰ্ডৰ কথা কৈছে সো এইখিনি কথা আমি জানোই অলৰেডি আমাক কৈয়ে থৈছে যে ইমানখিনি মানুহ আছে বা ক্ৰিয়েচাৰ আছে বেলিন্দা লগত আকৌ ৰিপিট কৰাৰ ৰিজনটো এটো হয় যে ফাৰ্স্ট কি হল হেডি কাষ্টাৰ্ডক জুকাই আসলে তাৰ পাছত হেডি এটা আৱাজ শুনিলে দ্য নেস্টি সাউন্ড হে আৱাজটো শুনিলে হে ভয় লগা আৱাজটো শুনা পাছত দেখিলে হেডি ঘূৰি পেলাই যে পাইৰেট আহিলে পাইৰেটটো অহা পাছত এটা ফাইটিং সিন এটা হল কাষ্টাৰ্ডৰ পাইৰেটৰ মাজত তাৰ পাছত প্ৰবলেমটো সলভ হল কিয়নো হে গিলি থৈ দিলে হয়নে এতিয়া মানে আকৌ হে নৰ্মেল সিনলে ঘূৰি আহিলে সব আকৌ হে বেলিন্দা হে হোৱাইট হাউচতে থাকিব পেটস এগিটাই থাকিব আৰু ৰিয়েলিও ট্ৰুলিও লিটল পেট ড্ৰাগনো থাকিব লগতে মানে আকৌ হে গুটে সিনটো বা যেটো সিচুৱেচন হৈ আছিল এটা ট্ৰাবলছাম এটা সিচুৱেচন হৈ আছিল গুটেখিনি আকৌ নৰ্মেলাইজ হৈ গল নৰ্মেল সিচুৱেচন এটা হৈ গল আকৌ হে আগৰ সময়লে ঘূৰি আহিলে মানে আকৌ এতিয়া আমাক কি কৈছে Belinda is as brave as a barrel full of bears and Ink and Blink chase lions down the stairs. Mustard is as brave as a tiger in a rage, but Custard keeps crying for a nice safe cage. যেহেতু এই সেন্টাৰটো আমি আগতে পাইছো হয়নে যে কোন কিমান ব্ৰেভ আছিল আমি জানো যে বেলিন্দায়ে কৈছিল যে বেলিন্দা ইজ ব্ৰেভ এজ এ বেৰেল ফুল অফ বেয়াৰ্স বেৰেল মানে কি কৈছিল তোমাকক এটা ডাঙৰ কন্টেইনাৰ নিচিনা ঠিক আছে যত কিবা বস্তু বা লিকাৰ এনেকে বস্তু ষ্ট'ৰ কৰে সো বেৰেল ফুল অফ বেয়াৰ্স মানে তাই বহুত বেছি ফিয়াৰ নাই ঠিক আছে তাই বহুত বেছি ব্ৰেভ হয় যাৰ যোনে একো বস্তুলে ফিয়াৰ নকৰে একো এনজাইটি নাই একো মানে টেনশন নাথাকে সো বেলিন্দা হিমানটো ব্ৰেভ আছিলে ইংক আৰু ব্লিংক ইমানে ব্ৰেভ আছিলে যে হিহতে ইমান সৰু সৰু এটা ক্ৰিয়েচাৰ হয় ইমান সৰু এনিমেলছ হৈ পেলাইও হেতি কি কৰে লায়ন্স দৌৰাই লৈ যায় ষ্টেয়াৰ্ছৰ তললৈকে মানে হান্ট কৰি লৈ যায় ষ্টেয়াৰ্ছৰ তললৈকে তো হিমানটো ব্ৰেভ হয় আছিলে ইংক আৰু ব্লিংক মাষ্টাৰ্ড ইমান ব্ৰেভ আছিলে যে এটা খঙত থকা টাইগাৰ যেনেকুৱা হয় যেনেকৈ গ্ৰাউল কৰি মানে বুজৰি থাকে ৰ'ৰ কৰি থাকে সেই তেনেকুৱাকৈ মাষ্টাৰ্ড আছিলে সিমানটো ব্ৰেভ আছিলে মানে মাষ্টাৰ্ড আৰু কাষ্টাৰ্ডৰ কথা কি কৈছিলে যে হি ইমানে কাৱাৰ্ড হয় যে হি সদায় এটা সৰু সেফ সজা এটা কাৰণে কেজ এটা কাৰণে হি কান্দি থাকে বিকজ হি কেজটোত থাকি ভাল পায় প্ৰটেক্টেড ফিল কৰে
বুজি পাইছা সেফ ফিল কৰে সেইকাৰণে সেই কেজটো সি বিচাৰি থাকে যে তাত থাকিয়ে মই ভাল ফিল কৰোঁ সো সেইকাৰণে তাক কভাৰ্ড বুলি কয় এটা অলৰেডি আমি গোটেইখিনি মানে আমাৰ ফলৰ পৰা এজ এ ভিউৱাৰ আমি যেহেতু আমি পয়েমটো শুনি আছো চাই আছো হয়নে সো আমিতো গম পাওঁৱে যে কি হ'ল চিটুৱেশ্যনবোৰ ইমানখিনি যেতিয়া ক'লে যে সব ব্ৰেভ হয় এক্সেপ্ট কাষ্টাৰ্ড তো তাৰপিছতো আমি ভাবিছিলো যে ইহঁতে সবে ফাইট কৰিব পাইৰেটৰ লগত আৰু কাষ্টাৰ্ডে সাইডতে কান্দি ৰখি থাকিব উল্টাটো হ'ল ন এতিয়া উল্টাটো হ'ল কিয়নো কাষ্টাৰ্ডে ফাইট কৰিলে ঘপকে আহি পেলাই হেতক প্ৰটেক্ট কৰিলে ফাইট কৰিলে আৰু যোনখিনিয়ে নিজকে বহুত বেছি ব্ৰেভ বুলি কৈছিলে সেই ব্ৰেভ বুলি কোৱা মানুহখিনিয়ে কি কৰিলে হেতি পলাই গুচি গ'ল পাইৰেটটো দেখা লগে লগে পলাই গুচি গ'ল হেতি ফাইট কৰাটো দূৰৰে কথা হেতি নাথাকিলে সো ইয়াত মানে কি কৈছে যে কাষ্টাৰ্ড ইজ এ ভেৰি কাইণ্ড ক্ৰিয়েচাৰ বুজি পাইছা সি মানে সব বস্তু মানি লয় সি বহুত শান্তিত থাকি ভাল পায় সেইকাৰণে সি সব বস্তু মানি লৈছে সো আমাক অডিয়েন্সে এইটো বুজাইছে গোটেই পয়েমটো দি এইটো বুজাইছে যে একদম অল অফ সাডেন মানে ইমান পটককে মানুহক জাজ কৰিব নালাগে যদি মানুহৰ কথা কওঁ আমাৰ ৰিয়েলিটি কথা কওঁ ৰিয়েল লাইফৰ কথা কওঁ তেতিয়া কৈছে যে ইমান পটককে একদম ফাৰ্ষ্ট টাইমতে ফাৰ্ষ্ট ইমপ্ৰেছনতে মানুহ এটাক জাজ কৰিব নালাগে তাৰ এপিয়াৰেন্স দেখি বা তাৰ বিহেভিয়াৰ দেখি হয়নে সো আমি নাজানো আমি ফাৰ্ষ্ট তাৰ যিটো বিহেভিয়াৰ আছিলে কাষ্টাৰ্ডৰ কিয়নো সি কান্দি আছিলে এটা কেজৰ কাৰণে আমি ভাবিছিলো যে অবভিয়াছলি সি এটা কভাৰ্ড হয়নে এতিয়া আমি যেতিয়া সিচুৱেশ্যনটো গম পালো ভালকে চালো যে পাইৰেটটোৰ লগত সি কেনেকে ফাইট কৰিলে আমি গম পালো যে সবতছে ব্ৰেভ কোন হয় কাষ্টাৰ্ড হয় সিয়ে সবকে প্ৰটেক্ট কৰিলে সো সেইকাৰণে ঘপকে মানুহক জাজ কৰিব নালাগে যিকোনো এটা সিচুৱেশ্যন ঘপকে জাজ কৰিব নালাগে হয়নে আৰু কাকো ঠাট্টা কৰিব নালাগে কিয়নো হেতি কি কৰিছিলে ঠাট্টা কৰি আছিলে বাট কৰি কি হ'ল উল্টা হেতি পলাই গুচি গ'ল কাষ্টাৰ্ডক বাহিৰত এৰি পেলাই হয় নহয় সো সেই বস্তুটোকে ইয়াত অডিয়েন্সে বাৰে বাৰে কৈছে যে আমি পটককে জাজ কৰিব নালাগে হে জাজমেন্ট কৰাটো ভুল হয় মানুহক জাজ কৰাটো ভুল হয় সেইটো কৰিব নালাগে সো আই হোপ তোমালোকে পয়েমটো বুজি পালা আৰু নেক্সট ক্লাছত আমি আকৌ এবাৰ অলৰেডি তোমাকক মই ওভাৰভিউটো দিলোৱে গোটেই পয়েমটোত কি হৈ আছে সেইখিনি তোমাকক ওভাৰভিউ দিলো বা লাইন বাই লাইনো মই ডিটেইলত কৈ দিলো তোমালোকে মোষ্ট প্ৰবলি বুজি পাইছা সবে আৰু নেক্সট ক্লাছত তোমালোকক মই এই গোটেই পয়েমটো এটা সামাৰি কৈ দিম ঠিক আছে সো দে তোমালোকে কোৱেশ্চন আনসাৰ্ছৰ কাৰণে ইজি হ'ব হে সামাৰিটো পোৱা পাছত বা পঢ়া পাছত মই এক্সপ্লেইন কৰি দিয়া পাছত তোমালোকে যাতে কোৱেশ্চন আনসাৰ্ছবোৰ ল'ব কাৰণে লিখিব কাৰণে বনাব কাৰণে ইজি হ'ব সো তাৰ কাৰণে মই এটা সামাৰি এটা ধুনীয়াকৈ মই প্ৰেজেন্ট কৰি দিম তোমালোকে হেতু দি কোৱেশ্চন আনসাৰ্ছ ৰিলেটেড তোমালোকে আনসাৰ্ছখিনি উলিয়াব পাৰিবা ঠিক আছে